নমস্কাৰ, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আমি আজি আলোচনা কৰিম আমাৰ আঘোণ মাহৰ বিষুপুৰুষ সংক্ৰান্তিৰ ফলৰ বিষয়ে। আমি জানো যে ৰবি গ্ৰহ এটা ৰাশিত 30 দিন থাকে আৰু ৰবি যেতিয়া সংক্ৰমণ হৈ অন্য এটা ৰাশিলৈ গতি কৰে তেতিয়াহ'লে আমাৰ বিষুপুৰুষৰ 27টা নক্ষত্ৰ বিষুপুৰুষৰ অংগত স্থাপিত কৰি আমাৰ নতুন মাহটোৰ শুভ আৰু অশুভ ফলৰ বিষয়ে আমি আলোচনা কৰোঁ। এইবাৰ আমাৰ কাতি মাহ শেষ হ'ব ইংৰাজী মাহৰ 16 তাৰিখে, অৰ্থাৎ 16 নৱেম্বৰৰ দিনা 30 কাতি, সেইদিনা আমাৰ কাতি মাহৰ শেষ আৰু 17 তাৰিখে আমাৰ আঘোণ মাহ আৰম্ভ হ'ব। অৰ্থাৎ এই যে 30 তাৰিখে সংক্ৰান্তি পৰিছে, অৰ্থাৎ ৰবি শেষ দিনৰ বাবে কাতি মাহত থাকিব, তাৰপিছত 17 তাৰিখে আঘোণ আমাৰ আৰম্ভ হ'ব। এই সময়খিনিত আমাৰ যিটো বিষুপুৰুষ আছে সেই বিষুপুৰুষৰ 27টা নক্ষত্ৰ বিষুপুৰুষৰ অংগত স্থাপন কৰি আমি আমাৰ শুভ অশুভ ফলসমূহ জানিব পাৰোঁ। আহকচোন আমি বিষুপুৰুষৰ অংগত 27টা নক্ষত্ৰ স্থাপন কৰি জন্মৰ আমাৰ শুভ অশুভ ফলসমূহ বিচাৰ কৰোঁ। প্ৰথম কথা, আমি নিজৰ নক্ষত্ৰ কেনেকৈ নিৰ্বাচিত কৰিম। প্ৰথম কথা হৈছে, যেতিয়া এজন মানুহ জন্ম হয় তেতিয়া সেই জন্মৰ সময়ত চন্দ্ৰ গ্ৰহ যিটো ৰাশিত অৱস্থান কৰে সেইটো হৈছে জাতকৰ জন্ম ৰাশি, আৰু চন্দ্ৰ গ্ৰহই যিটো নক্ষত্ৰলৈ অৱস্থান কৰি থাকে সেইটো হৈছে মানুহৰ জন্ম নক্ষত্ৰ। আমাৰ 1 পৰা 27 নম্বৰ অৰ্থাৎ 27টা নক্ষত্ৰ আছে। এই নক্ষত্ৰসমূহৰ ফল কিন্তু অত্যন্ত প্ৰভাৱশালী। মানুহে যিকোনো বস্তু নক্ষত্ৰৰ পৰাহে আমি বিচাৰ কৰোঁ। জন্মৰ নক্ষত্ৰৰ পৰা আমি দশা গণনা পৰা আদি কৰি মানুহৰ বিভিন্ন জীৱনত ঘটি থকা বস্তুসমূহ বিচাৰ কৰিব পাৰোঁ। আজি আমি বিচাৰ কৰিম মাহটোৰ বিষয়ে, অৰ্থাৎ আঘোণ মাহটোত আমাৰ বিষুপুৰুষ সংক্ৰান্তিৰ অংগত স্থাপন কৰি কি কি শুভ কি কি অশুভ আছে এইটো আমি আলোচনা কৰিম। এতিয়া বিষুপুৰুষৰ মুখত পৰিছে 15 আৰু 16 নক্ষত্ৰ, অৰ্থাৎ 27টা নক্ষত্ৰ আমি যদি বিষুপুৰুষৰ অংগত স্থাপন কৰোঁ তেতিয়া আমি আঘোণ মাহৰ ফলটো জানিম। প্ৰথম কথা, 15 আৰু 16 নক্ষত্ৰ যিহেতু বিষুপুৰুষৰ মূৰত পৰিছে, ইয়াৰ ফল হ'ব ৰাজ পূজা। অৰ্থাৎ যিবিলাক জাতকৰ 15-16 নক্ষত্ৰ তেওঁলোক খুবেই ভাগ্যশালী। ৰাজনৈতিকে হওক বা ৰজা বা চৰকাৰী কৰ্মক্ষেত্ৰতে হওক বিশেষভাৱে আগবাঢ়িব পাৰিব। যদি 15-16 নক্ষত্ৰ জাতকৰ কিবা ইণ্টাৰভিউ আছে চৰকাৰী ক্ষেত্ৰত তেতিয়া বিশেষভাৱে শুভ। বিষুপুৰুষৰ 2 চকুত পৰিছে 11, 12, 13 আৰু 14 নক্ষত্ৰ, অৰ্থাৎ 11, 12, 13, 14 নক্ষত্ৰৰ জাতকৰ বাবে এই মাহটো খুব ভাল ঐশ্বৰ্য লাভ। তেওঁলোকে বিভিন্ন ক্ষেত্ৰত টকা পইচা মান সন্মান লাভৰ এটা সুবৰ্ণ সুযোগ আৰম্ভ হ'ব। ঠিক তেনেদৰে বিষুপুৰুষৰ বুকুত পৰিছে 6, 7, 8, 9 আৰু 10 নক্ষত্ৰ, ফল লাভ। অৰ্থাৎ এই নক্ষত্ৰযুক্ত জাতকৰ বাবে আঘোণ মাহটো বিশেষভাৱে ভাল। 17 নৱেম্বৰৰ পৰা এই সময়খিনি তেওঁলোকৰ আৰম্ভ হ'ব, বিভিন্ন ক্ষেত্ৰৰ পৰা লাভৱান হ'ব। বিষুপুৰুষৰ সোঁহাতত পৰিছে 19, 20, 21 আৰু 22 নক্ষত্ৰ, ফল ভোগ। অৰ্থাৎ 19, 20, 21, 22 নক্ষত্ৰ জাতকৰ কিন্তু আঘোণ মাহটো বিশেষভাৱে ভাল। ঠিক তেনেদৰে বিষুপুৰুষৰ মুখত পৰিছে 18 নক্ষত্ৰ, যিটো জ্যেষ্ঠা নক্ষত্ৰ বুলি কয়। এই জাতকৰ কিন্তু ফলটো ভাল নহয়, ফল ৰোগ, অৰ্থাৎ বেমাৰ আজাৰ বৃদ্ধি হ'ব পাৰে, কিছু সাৱধান থকাটো উচিত। বিষুপুৰুষৰ বাওঁ হাতত পৰিছে 2, 3, 4 আৰু 5 নক্ষত্ৰ, ফল বন্ধন ভয়। অৰ্থাৎ 2, 3, 4, 5 নক্ষত্ৰ জাতক জাতিকাৰ সময়খিনি শুভ নহয়, কিছু সাৱধান থকাটো উচিত। বন্ধন ভয় থাকিলে অশুভ হয় বা বিভিন্ন ক্ষেত্ৰৰ পৰা অশান্তি বাধা পাব পাৰে। বিষুপুৰুষৰ গুজৰাট পৰিছে 17 নম্বৰ নক্ষত্ৰ, যিটো নক্ষত্ৰৰ নাম হৈছে অনুৰাধা নক্ষত্ৰ। এই নক্ষত্ৰৰ ফলটো কিন্তু অশুভ, অপমৃত্যু বা বিভিন্ন ক্ষেত্ৰৰ পৰা অসুবিধা দেখায়। ঠিক তেনেদৰে বিষুপুৰুষৰ 2 ভৰিত পৰিছে 23, 24, 25, 26, 27 নক্ষত্ৰ, ফল মান সন্মান বৃদ্ধি। 2 ভৰিত
যিহেতু বিষু পুৰুষৰ 2 ভৰিত 23, 24, 25, 26, 27 নক্ষত্ৰ পৰিছে, মান সন্মান লাভ হ'ব। এইখিনি আছিল আমাৰ 27টা নক্ষত্ৰ বিষু পুৰুষৰ অংগত স্থাপন কৰি আঘোণ মাহৰ শুভ আৰু অশুভ ফলসমূহ। যিকেইটা নক্ষত্ৰ অশুভ পালোঁ তেওঁলোকে সেই জাতক বা জাতিকাই বিশেষ ভয় খাব একো দৰকাৰ নাই, কিয়নো 16 তাৰিখ 16 নৱেম্বৰ বা 17 নৱেম্বৰৰ দিনা তেওঁলোকে যেতিয়া ৰাতিপুৱা গা ধুব, সেই গা ধোৱা পানীখিনিত কলা ধতুৰাৰ গুটি, সৰ্বশুদ্ধি, তিল, চাউল, দুবৰি, নীলাফুল মিহলাই গা ধুব। গা ধুই উঠি নিজ গৃহৰ থাপনাত নাইবা বিষ্ণু মন্দিৰ হ'লে বিশেষ ভাল, বিষ্ণু মন্দিৰত ধূপ চাকি জ্বলাই সূৰ্য প্ৰণাম কৰক। দুখীয়া মানুহ বা গৰুক যদি কিবা খোৱা বস্তু দান কৰিব পাৰে তেতিয়াহ'লে সকলো নক্ষত্ৰজনিত অশুভ দোষ তেওঁলোকৰ নাশ হৈ যাব। সূৰ্য প্ৰণাম ৰেগুলাৰ কৰক, বিষ্ণু মন্দিৰত ধূপ চাকি জ্বলাওক, আপোনালোকৰ নিশ্চয় মংগল হ'ব। এইখিনি হ'ল আমাৰ আঘোণ মাহৰ সংক্ৰান্তি পুৰুষৰ ফল। আজিলৈ ইমানে। পৰৱৰ্তী সময়ত আমি আঘোণ মাহৰ ৰাশিসমূহৰ ফলৰ বিষয়ে আলোচনা কৰিম। এতিয়া বিদায় মাগিছোঁ। ধন্যবাদ। নমঃ শিৱায়।